হেল্ল' নমস্কাৰ ফুচকি আৰু ততৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভালনে বাৰু আপোনালোকৰ? আমাৰ ভাল নহয়, ততৰ গাটো বেয়া। এইটো ভিডিঅ' কিন্তু পৰহি ভিডিঅ' দেই। পৰহি ৰাতিপুৱা ততৰ গাটো ভাল নহয়, জ্বৰ খুব। ইয়াত কাৰেণ্টটো গৈছিলে। ইয়াত ততৰ কেনেকৈ শুই আছে দেখিছেনে? ততৰ গাটো ভাল নহয়, জ্বৰ আৰু চৰ্দি। এয়া দেখিছেনে বেচেৰাটো কেনেকৈ শুই আছে, গাটো বেয়া কাৰণে। পৰহিৰ পৰা তাৰ জ্বৰ। কালি ডক্তৰক দেখাই আনিলোগৈ, ভাল হোৱাই নাই। ৰাতি হ'লে জ্বৰটো বেছি উঠে। এতিয়া কেনেকৈ শুই আছে দেখিছে? ততৰ শুই আছে, গাটো বেয়া ততৰ। ফুচকি এজনী ফুচকি এইফালে মামা শুই আছে, এইফালে ফুচকি উঠি আছে, এইফালে ততৰ। ইয়াত ততৰ, আমাৰ ততৰ গা বেয়া দেই। মাও গা বেয়া, ততৰো গা বেয়া। গা বেয়া ততৰ। চকু মেলিবই পোৱা নাই মোৰ জানটোৱে। ততই ফুচকিয়ে আমনি কৰি আছিলে। কাষৰে আইতাহঁতৰ ঘৰলৈ যাওঁতে কুকুৰ এটা দেখিলে, কুকুৰটোক লাগি চাই আছে দেখিছেনে? সেই ততই আমন জীৱনকৈ বহি আছে, গাটো বেয়া যে তাৰ। এয়া কুকুৰটোক চাই আছে। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।